জয়ী হোৱা আমাৰ এই প্ৰতিনিধিসকলে যাতে মনোযোগ দিয়ে। তাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মজলীয়া বিদ্যালয় প্ৰাংগণত ৪৫ নং ভেৰগাঁও সমষ্টি আৰু ৪৮ নং টংলা সমষ্টিৰ বিধায়ক দুজনক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় আজিৰ এই অনুষ্ঠানত। এই অনুষ্ঠানত প্ৰায় ৫০০ পাব্লিকৰ সন্মুখত তেওঁলোক সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতসকলৰ যিখিনি কৰণীয় বা কৰিবলগীয়া কাম সেইখিনি প্ৰকাশ কৰিছিল। দুৰ্ভাগ্য আমাৰ সমাজৰ ফালৰ পৰা কোৱাৰ কাৰণে আমি সুযোগেই নাপালোঁ। তথাপি এই সভাৰ অন্তত এই অঞ্চলৰ যিখিনি প্ৰধান সমস্যা সেইখিনি মই আমাৰ এই চেনেলৰ জৰিয়তে ক'ব ওলাইছোঁ। আমাৰ এই অঞ্চলত প্ৰধান সমস্যা হৈছে হাতী মানুহৰ সংঘাত। প্ৰতি বছৰে আমাৰ মানুহ আমি হেৰুৱাই আছোঁ আৰু কুলচি নদীৰ যিটো পানীৰ যিটো সমস্যা দুয়োপাৰে সদায় গৰাখহনীয়া হৈ আছে। এই গৰাখহনীয়াৰ যিটো প্ৰটেকশ্যন তাৰ ব্যৱস্থাৰ কথা আমি সজোৰে উত্থাপন কৰিব লৈছোঁ। আৰু আমাৰ এই অঞ্চলৰ প্ৰধান সমস্যা হৈছে শিক্ষা আৰু চিকিৎসা। এই কথা দুটা এজনো প্ৰতিনিধিৰ ভাষাত বা তেওঁলোকৰ বাচ্যত অহা নাছিল। সেয়েহে মই আপোনালোকৰ জৰিয়তে মই তেওঁলোকৰ এই কৰ্ণগোচৰ কৰিব বিচাৰিছোঁ যে আমাৰ এই বৃহৎ অঞ্চলত এই পানেৰী এখন চাব চেণ্টাৰ আছে, তাত সময়মতে তাত আমি চিকিৎসা নাপাওঁ। সেইদিনা বৰষুণত এটা এক্সিডেণ্ট হৈছিল। স্কুলৰ ল'ৰা ছোৱালী কণ ছাত্ৰ ছাত্ৰী উঠাই লৈ গৈছিল এখন টমটম ৰিক্সাই আৰু ৰাস্তাতে ডাম্পাৰ এখনৰ মুখত পৰি আঘাত হৈছিল বিভিন্ন কেইজনমান ছাত্ৰ ছাত্ৰী। তেওঁলোকে গৈ সেই হস্পিটেল বন্ধহে পায়, কোনো চিকিৎসা নাপায়, ইফালে নাপায়। অৱশেষত হৰিচিঙা মডেলত গৈ তেওঁলোকে চিকিৎসাধীন হ'ব লগা হয়। আৰু চিটি স্কেনৰ যিটো ব্যৱস্থা আমাৰ জিলা ওদালগুৰিত, তাতো চিটি স্কেনৰ ব্যৱস্থাটো নাই, বেয়া হৈ পৰি আছে, বিকল হৈ পৰি আছে। সেয়েহে তেওঁলোকক মহললৈ নিব লগা হ'ল। গতিকে আমাৰ ইমান উন্নত আমাৰ চিকিৎসা ব্যৱস্থা আজিও হৈ উঠা নাই। গতিকে এই চিকিৎসা ব্যৱস্থাটোত যাতে আমাৰ এই অঞ্চলৰ এই জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জয়ী হোৱা আমাৰ এই প্ৰতিনিধিসকলে যাতে মনোযোগ দিয়ে। তাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰায়ভাগ এই অঞ্চলৰ বিদ্যালয়বিলাকত এজনীয়া শিক্ষকৰে প্ৰাথমিক বিদ্যালয়বিলাক চলি আছে। আমি যদি ল'ৰা ছোৱালী সুশিক্ষা দিব নোৱাৰোঁ, তেতিয়া আমাৰ এই অঞ্চলৰ উন্নতি আমি কেনেকৈ কামনা কৰিম। গতিকে অতি সোনকালে তেওঁলোকে যাতে চৰকাৰত যিহেতু আছে, গতিকে শিক্ষক নিযুক্তি দি এই শিক্ষকৰ যিটো অভাৱ এই অঞ্চলৰ, এই অভাৱ যাতে দূৰ কৰে।